এনেকৈ মোৰ এটা কুৱেশ্যন আছে, কিমানখন ফিল্ম বনালো? ভাত তোমালোকৰ অন্তত এনেকৈ আমাক তোমালোকৰ হেৰিয়াত আমি উৎসাহিতও হওঁ আৰু মোৰ সৌভাগ্য যে তোমালোককো এনেকৈ লগ পাইছোঁ। উঠি অহাৰ প্ৰজন্ম তোমালোকে এনেকৈ আগবাঢ়িছা, এটা ইউটিউব চেনেল খুলিছা, তোমালোকে তাত আমাৰ সংবাদখিনি তোমালোকে ৰাইজৰ মাজলৈ লৈ যোৱাটোত আমাৰ অ'কে, হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এক্সপ্ল'ৰ উইথ পাপু। বৰ্তমান গাইছ আমি আজি গৈ আছোঁ মহাদেৱপুৰত এখন ফিল্মৰ শ্বুটিং হৈ আছে। বহুত ধুনীয়া ফিল্মৰ শ্বুটিং হৈ আছে। ফিল্মখনৰ মানে সবিশেষ একো নাজানো, আপোনালোকক জীৱনত ফাৰ্ষ্ট টাইমৰ বাবে মানে এনেইতো ফিল্ম টিভিয়ে চাই থাকোঁ। বৰ্তমান মই নিজ চকুৱে ফিল্মখন চাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ লগত যাওক, ধুনীয়া ভিডিঅ' হ'ব, আপোনালোকে চাওক। অসমৰ চলচ্চিত্ৰ জগতত খলকনি লগোৱা এজন ব্যক্তি সকলোৱে চিনি পায়। গতিকে প্ৰথমবাৰৰ বাবে জীৱনত লগ পাইছোঁ। আনকালে টিভিত দেখি থাকোঁ, মোবাইলত দেখি থাকোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পাইছোঁ, একদম বহুত এক্সাইটেড আৰু লগ পাই বহুত বেছিয়ে ভাল লাগিল। ধন্যবাদ। আৰু এতিয়া আপুনি ফিল্ম কৰি আছে। এতিয়া মই মোৰ ফালৰ পৰা এটা পাৰ্চনেলি কুৱেশ্যন সুধিছোঁ। বৰ্তমান আপোনাকতো বহুত আগৰ পৰা দেখি আছে, হয়। এতিয়ালৈকে কিমানখন ফিল্ম বনালো? ছবি মানে ধৰা হলত চলা ছবি বিশেষকৈ মানে মোৰ 30খনৰ ওপৰ হ'ল। 30খনৰ ওপৰ হ'ল। আৰু লাষ্ট এতিয়া মোৰ ছবি 7 তাৰিখে এখন বেলকনিত ভগৱান ছবি এখন বুলি এখন ৰিলিজ হ'ব। 7 তাৰিখে 7 অক্টোবৰত। অক্টোবৰ 7 তাৰিখে। তাৰপিছতে ৰিলিজ হ'বলগীয়া এখন ছবি আছে লখিমী। সেইখনৰ 2খনৰে পৰিচালক বিশ্বজিৎ বৰা আৰু এখন আছে ডক্টৰ বেজবৰুৱা। চিনেমাখনৰ কাম হৈ গ'ল সম্পূৰ্ণ। তাতে জুবিন গাৰ্গে এটা চৰিত্ৰ কৰিছে, আৰু আগৰ ডক্টৰ বেজবৰুৱা পুৰণা ৰিমেক হৈছে। সেইখনৰ গানকেইটাও একেই আছে, খালি এতিয়া গাইছে জুবিন গাৰ্গে। আৰু ডক্টৰ বেজবৰুৱাৰ চৰিত্ৰটো কৰিছে আদিল হুছেইনে তেওঁ কৰিছে। সেইখনো ৰিলিজ হ'ব। আৰু এতিয়া বৰ্তমান ৰবি শৰ্মাৰো মই এখন ছবি কৰি আছোঁ, সেইখনৰ নাম হ'ল ৰঘুপতি। বৰ্তমান এতিয়ালৈকে এখন ফিল্ম লগাই 5খন আছে। 5খন খুব এতিয়াও চাগে আপোনাক লাগিছে খুব ভাগৰুৱা হৈ পৰিছে, আৰু অলপ সময় লোৱাৰ বাবে ক্ষমা কৰিব। নাই একো নাই। ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পাইছোঁ। ভাত তোমালোকৰ অন্তত এনেকৈ আমাক তোমালোকৰ হেৰিয়াত আমি উৎসাহিতও হওঁ আৰু আমাৰ কথাখিনিও ৰাইজে তোমালোকৰ জৰিয়তে জনাটো দৰকাৰ। আৰু এইবাৰ মই বিশেষকৈ হেৰি হৈছোঁ, আমাৰ টংকেশ্বৰৰ পৰিচালনাতে মই ধ্বংস বুলি ছবি এখনৰ কাম কৰিবলৈ আহিছোঁ। আৰু ইয়াত বাহৰ পাতিছোঁহি মই। মোৰো সৌভাগ্য, এই আমাৰ নোমল বৰুৱাৰ ঘৰত, তেখেতৰ ঘৰতে মই ইয়াত আছোঁ। আৰু তেখেতৰ ঘৰতে আমাৰ লোকেশ্যন লোৱা হৈছে ইয়াতে মহাদেৱপুৰত। মোৰ সৌভাগ্য, আৰু মোৰ সৌভাগ্য যে তোমালোককো এনেকৈ লগ পাইছোঁ। উঠি অহাৰ প্ৰজন্ম তোমালোকে এনেকৈ আগবাঢ়িছা, এটা ইউটিউব চেনেল খুলিছা, তোমালোকে তাত আমাৰ সংবাদখিনি তোমালোকে ৰাইজৰ মাজলৈ লৈ যোৱাটোত আমাৰ তোমালোকৰ দায়িত্ব বুলি ভাবিছা, সেইটো যথেষ্ট মই আনন্দিত হৈছোঁ। আৰু ছাৰ এইখিনিতে আৰু এটা কথা সুধোঁ, মানে ফিল্মখনৰ কনচেপ্টটো এতিয়া মই হেৰিদাৰক সুধিলোঁ, টংকেশ্বৰ দাক সুধিলোঁ, একদম খুব এটা ধুনীয়া কনচেপ্ট লৈছে। আৰু ফিল্মখন আপুনি কেনেকুৱা হ'ব বুলি ছবিখনৰ এটা কনচেপ্টটো এটা চিধাচিধিকৈ ক'বলৈ গ'লে আজি প্ৰজন্ম কিছুমানে মানে অন্তত অবাতে গৈছে, মানে সৃষ্টিতকৈ ধ্বংসৰ হেৰিটো বেছি হৈছে। সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি ছবিখন ইয়াত হেৰি কৰা হৈছে যে অবাতে যাব নালাগে মানুহ। কিছুমান পজিটিভ কথা কিছুমান ইয়াত হেৰি হৈ আছে। আজিকালি প্ৰায়বোৰ ফিল্মত মানে একদম কনচেপ্ট নথকা ফিল্ম দেখা যায়। মানে কনচেপ্ট এটা নাথাকিলে ছবি এখন মানে দৰ্শকৰ ওচৰলৈ লৈ যোৱাটো আজিকালি অকণমান কনচেপ্ট এটা থাকিবই লাগিব, সেই বস্তুটো থাকিবই লাগিব। বহুত ধন্যবাদ দেই।